মই ৰমেনে RCDU মেমৰি এই ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল আশা কৰোঁ আপোনালোক নিশ্চয় কুশলে আছে সদায় কুশলে থাকক জীৱনত সুখী হওক জীৱনৰ প্ৰতিটো পলে পলে আপোনালোকে সফল হওক তাকে RCDU মেমৰি এই ইউটিউব চেনেলটোৱে কামনা কৰিছে বন্ধুসকল আজি মই নতুন ভিডিও এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ নিশ্চয় ভিডিওটো চাই আপোনালোকে আমোদ পাব আৰু ভিডিওটো চাই কেনেকুৱা পায় মতামত আগবঢ়াব তেতিয়া আপোনালোকৰ এটা ভিডিওই মোক বহুত মানে এটা লাইক কমেন্ট শেয়াৰে বহুত মোক আগ্ৰহী কৰি তুলিব বন্ধুসকল আজি মোৰ হৈতে আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় অন্তৰ্গত চেণ্টাৰ ফৰ ষ্টাডিজ ইন এপ্লাইড সাইকোলজিৰ অৰ্থাৎ প্ৰায়োগিক মনোবিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ DR অৰ্থাৎ বিভাগীয় প্ৰতিনিধি শ্ৰী প্ৰসেনজিৎ সোণোৱাল या প্ৰসেনজিৎ সোণোৱাল মোৰ হৈতে আছে প্ৰসেন প্ৰথমে তোমাক আমাৰ RCDU মেমৰি এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ ধন্যবাদ ৰমেন ভাল লাগিছে ৰমেনে মোক আমন্ত্ৰণ জনাইছে আৰু ৰমেন যিহেতু মোৰ বহুত ঘনিষ্ঠ বন্ধু আমি একেলগত বহুত কথা পতা হয় তো তেতিয়া এই কেতিয়াবা এই কথাৰ মাজতে এই পৰিকল্পনাটোৰ কথা কৈছিলে অলপ বাৰ্তালাপমূলক ধৰণৰ অলপ ভিডিঅ' যদি মই ইউটিউবৰ যোগেদি সকলোৰে লগত শ্বেয়াৰ কৰিব পাৰোঁ তো সকলোৰে মনৰ কথাবোৰ জনা হ'ব আৰু লগতে হাঁহি ফূৰ্তি তামাচাৰ লগতে অলপ তত্ত্বগধুৰ কিছুমান কথা আলোচনা কৰা হ'ব আৰু যিহেতু এইটো সাক্ষাৎকাৰৰ লগতে অলপ বাৰ্তালাপধৰ্মী কথোপকথনমূলক এটা ভাল ভিডিঅ' হয় তো ভাল লাগিব চাই তাকে ধন্যবাদ হয় মই প্ৰথমে ক'বই লাগিব যে প্ৰসেনজিৎ সোণোৱাল এজন মানে হেৰি হয় এই মানুহজন কিন্তু ব্যক্তিত্ব আছে মানে কাৰণ 2020-21 বৰ্ষৰ য'ত নাহৰৰ আলোচনী যোনখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশ হৈছিলে সেই আলোচনীখনৰ দ্বিতীয় সংখ্যাৰ সহকাৰী সম্পাদক আছিল প্ৰসেনজিৎ সোণোৱাল আৰু সেইকাৰণে মই ব্যক্তিত্ব থকা ব্যক্তি বুলি কৈছোঁ আৰু এতিয়া মই প্ৰথমে প্ৰসেনৰ পৰিচয় জানিব বিচাৰিম প্ৰসেন তোমাৰ পৰিচয়ত থাকিব তুমি জন্ম ক'ত হৈছিলা ঘৰ ক'ত কি কথা আৰু তোমাৰ ঘৰৰ পৰিয়াল সেই সম্পৰ্কে কোৱা অলপ মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণত তো মই মৰাণৰ বাসিন্দা তো মোৰ ঘৰত মা আছে পাপা আছে ভণ্টি এজনী আছে আৰু ককা আইতাও আছে ঠিক আছে তাৰপৰা তেতিয়াহ'লে আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ সাক্ষাৎকাৰৰ পৰিচয় গ'ল তাৰপৰা প্ৰসেন এতিয়া তোমাৰ বৰ্তমানৰ পৰিচয়টো মই জানিব বিচাৰিম মই বুলি নহয় তোমাৰ দৰ্শকসকলে জানিব বিচাৰিব ক'তনো থাকে ন সেইটো কথা কেতিয়াবা যদি লগ কৰিব বিচাৰে প্ৰসেন তাক কেনেকৈ লগ পাব সেইকাৰণে মই বৰ্তমানৰ পৰিচয়টো মানে মই ইউটিউব চেনেলটো ৰাখিছোঁ তাৰপৰা মই মাইকটো ঠিক কৰি লৈছোঁ প্ৰসেনে বৰ্তমানৰ পৰিচয় ক'ব মোৰ বৰ্তমানৰ পৰিচয় হ'ল মই বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ খ খণ্ডৰ প্ৰথম মজিয়াৰ 204 নং কোঠালীৰ আৱাসী আৰু মোৰ এইটোৱে বিশ্ববিদ্যালয়ৰ স্থায়ী ঠিকনা 2 বছৰীয়া জীৱনৰ হয় এয়া প্ৰসেনৰ ৰুমতে আছোঁ দেই আমি চব কিমান ধুনীয়া ৰুমটো সজাইছোঁ আৰু যিমান পাৰোঁ হয় হয় নিজৰ অলপ লৰামতীয়া হেৰি চখেৰে হয় হয় ধন্যবাদ বাৰু প্ৰসেন পৰৱৰ্তী প্ৰশ্ন অনুসৰি মই প্ৰসেনক সুধিম প্ৰসেনৰ শৈক্ষিক জীৱনত থাকিব তোমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা অৰ্থাৎ LP স্কুলৰ পৰা বৰ্তমানলৈকে কোৱা অকণমান LP স্কুল মোৰ হৈছিল 9-7 নগৰ জনজাতি প্ৰাথমিক বিদ্যালয়ত তাৰপিছত মোৰ ME স্কুল আৰম্ভ হ'ল 6 to 10 আৰম্ভ কৰিছিলোঁ মই লেঙেৰী জাতীয় বিদ্যালয়ত মৰাণৰ যিহেতু যোনডোখৰ জেগাত আমি থাকোঁ তাতে অন্তৰ্গত স্কুলখন তাৰপিছত মোৰ মৰাণ হায়াৰ ছেকেণ্ডেৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তাৰপিছত মই মৰাণ কলেজত গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপিছত মই এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায়োগিক মনোবিজ্ঞান অধ্যয়ন কেন্দ্ৰ অৰ্থাৎ চেণ্টাৰ ফৰ ষ্টাডিজ ইন এপ্লাইড সাইকোলজিত এডমিশ্যন ল'লোঁ হয় হয় শৈক্ষিক জীৱনৰ পৰিচয়ত তুমি গ্ৰেজুৱেশ্যন কোনটো হেৰিয়ত ছাবজেক্টৰ ওপৰত কৰিলা প্ৰসেন আৰু এতিয়া কোন ছেমিষ্টাৰত পঢ়িছা সেইটো ক'বা নিশ্চয়
মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ ফিল'চফিত দৰ্শন বিষয়ত হয় তাৰপিছত ইয়াত মই এতিয়া এপ্লাইড চাইক'লজিৰ 4th ছেমিষ্টাৰ ষ্টুডেণ্ট হয় চতুৰ্থ ষান্মাসিকৰ এজন ছাত্ৰ হয় হয় ধন্যবাদ বাৰু আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ এয়া মোৰ 5 নম্বৰ প্ৰশ্ন পঞ্চম প্ৰশ্ন ইয়াত আছে প্ৰসেনৰ ইউনিভাৰ্চিটিৰ এক্সপিৰিয়েঞ্চ অৰ্থাৎ বিশ্ববিদ্যালয়ৰ অভিজ্ঞতা বিশ্ববিদ্যালয়ৰ অভিজ্ঞতা প্ৰত্যেক ব্যক্তিৰে বেলেগ বেলেগ হয় আৰু বেলেগ বেলেগ হোৱাটো স্বাভাৱিক আমাৰো হৈছে বিশ্ববিদ্যালয়ত যিসকলে অধ্যয়ন কৰি ওলাই গৈছে 1965ৰ পৰা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পৰা যিমান মানুহ আহিছে সকলোৱে বিশ্ববিদ্যালয়ৰ প্ৰতি এটা সুকীয়া অভিজ্ঞতা আছে ঠিক প্ৰসেনৰো নথকা নহয় এতিয়া মই প্ৰসেনৰ বিশ্ববিদ্যালয়ত আহি বিশ্ববিদ্যালয়ত থাকি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি কি অভিজ্ঞতা হৈছে মই সেই বিষয়ে জানিব বিচাৰিম কোৱা প্ৰসেন বিশ্ববিদ্যালয়ৰ জীৱনটো সঁচাকৈ বহুত সুকীয়া হয় ইয়াৰ মাদকতা সুকীয়া এই যে আমি বিভিন্ন ধৰণৰ আলোচনীয়ে হওক কবিতাৰ মাধ্যমেৰে হওক বা যিখিনি আমাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউহঁতৰ নাহৰ নিৰিবিলি ছাৰ দৰে গ্ৰন্থই হওক উপন্যাসেই হওক এইবোৰত যিবোৰ আচলতে মাদকতা মই এটা চিনেমেটিক কিছুমান বৰ্ণনা দিয়া আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওপৰত আধাৰিত যিবোৰ গ্ৰন্থ আছে সেইবোৰে আমাক আচলতে আকৰ্ষণ কৰে এজ এ নিউ কামাৰ যোনখিনি আমাক আমি যেতিয়ালৈকে এই ইউনিভাৰ্চিটিখনত নাহোঁ বা এইবোৰ বস্তুৱে আমাক সদায় আকৰ্ষিত কৰে এইবোৰ যেতিয়া আমি এই ইউনিভাৰ্চিটিখনত আহিলোঁ এই ইউনিভাৰ্চিটিখনত এই 2 বছৰ প্ৰায় ওচৰা-ওচৰি হ'বৰ হ'ল বেছিভাগ সময় আমাৰ পিছে কৰোণাই খালে আমি ইয়াত থাকিব নোৱাৰিলোঁ যদিও আমাৰ যিমান দিন পাইছোঁ আমি খুব ভালদৰে এনজয় কৰিছোঁ তো মানে সেইখিনিয়ে বহুত এটা ভাল এটা সুকীয়া মাদকতা আছে ইয়াতে খুব ব্যস্ততাপূৰ্ণ এটা বিশ্ববিদ্যালয়ৰ জীৱন হয় তো ইয়াৰ মাজতে আমি এই ব্যস্ততাবোৰৰ মাজত আমাৰ জীৱনটো আমি উপভোগ কৰিবলৈ ইয়াত বাতাবৰণ পাওঁ বৌদ্ধিক শৈক্ষিক মানসিক সকলো ধৰণৰ উত্তৰণৰ এটা বহল প্ৰেক্ষাপট আৰু এটা কথা ক'ব লাগিব মানে অলপ ফিল'চফিকেলি ক'ব গ'লে কথাটো যে এইটো হ'ল আনুষ্ঠানিক শিক্ষাৰ শেষৰতম পৰ্যায় তো মানে কি হয় ইয়াৰ পিছত যিহেতু প্ৰত্যেকেই নিজৰ জীৱনটোক লৈ এখন অন্য যুঁজত অৱতীৰ্ণ হ'ব লগা হয় তো মানে সেই জীৱনটোৰ কথা ভাবিও চবে ভিতৰত চিৰিয়াছ হৈ থাকে আৰু বাহিৰত চাইল্ডিছ হৈ থাকে মানে এটা বাতাবৰণ পোৱা যায় ইয়াতে মানে ইয়াত ক'ব গ'লে সকলোৱে চাইল্ডিছ আউটছাইড মেচিয়ৰ্ড ইনছাইড এনেকুৱা ধৰণৰ মানে এটা মাইণ্ডছেটত থাকে বুলি মই ভাবোঁ মানে তো যিয়ে নহওক বহুত ভাল হয় বহুত ভাল লাগে এই 2 বছৰীয়া জীৱনটোৱে বহুত শিকাইছে মোক তো সকলোকে ইয়ালৈ এবাৰ আহি চাবলৈ মই অনুৰোধ জনাইছোঁ হয় সঁচাকৈ প্ৰসেনে বৰ ধুনীয়া কথা এটা ক'লে শৈক্ষিক জীৱনৰ অন্তিম পৰ্যায় হৈছে বিশ্ববিদ্যালয় ইয়াৰ পৰৱৰ্তী সময়ত কোনোবাই PhD কৰিব কোনোবাই MPhil কৰিব অৱশ্যে MPhilটো বা উঠিছে PhD কৰিব তেতিয়াহ'লে তেওঁলোকহে থাকিব তাৰপিছতো আমাৰ ইয়াৰ অন্তিম পৰ্যায় গতিকে বেয়াও লাগে জীৱনৰ আচল সংগ্ৰামখন আছেই আমাৰ এয়া মা দেউতাৰ খৰচত আজি বিন্দাছ ঘূৰি ফুৰিছোঁ ইণ্টাৰভিউ লৈছোঁ এনজয় কৰিছোঁ প্ৰসেনে বাৰু মোক একদম ভৱিষ্যতৰ কথাটোক লৈ একদম চিৰিয়াছ কৰি তুলিলে বাৰু ভাল লাগিল প্ৰসেন পৰৱৰ্তী প্ৰশ্ন হিচাপে মই প্ৰসেনক আকৌ সুধিম তোমাৰ প্ৰত্যেক মানুহৰে হবি থাকে কিবা এটা ভাল পোৱা থাকে ভাল লগা থাকে আৰু থকাটো স্বাভাৱিক ইয়াৰ প্ৰকৃতিয়ে নিয়ম গতিকে প্ৰসেনৰো তেনেকুৱা হবি নথকা নহয় প্ৰসেনে নিজৰ হবিটো প্ৰকাশ কৰিব আৰু কি মানে প্ৰসেনৰ হবি আছে সেয়া প্ৰকাশ কৰিব লগতে প্ৰসেনে যিকোনো এটা হবি আমাক দৰ্শকৰ আগত আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ লোৱা প্ৰসেন হবি মোৰ ভাল লগা বুলি ক'লে বহুত বস্তুৱেই আছে তাৰ মাজত মই চবচে বেছি ভাল পাওঁ মই ফিল্ম মেকিং কৰি ভাল পাওঁ আৰু মই কবিতা লিখাও মই অলপ কবিতাই কওক বা যিয়ে কওক কবিতাই হওক মই অলপ লিখা মেলা কামৰ লগত জড়িত হৈ থাকোঁ প্ৰায় হৈ আছিলোঁ আগতে এতিয়া অলপ ক্ষীণ হৈছে তাৰ লগতে মই ফটোগ্ৰাফী কৰি খুব ভাল পাওঁ আৰু মই ভিডিঅ' এডিটিঙো কৰোঁ অলপ চলপকৈ আৰু তাৰ লগতে সেইটোৱে মই গ্ৰন্থ অধ্যয়ন কৰিও ভাল পাওঁ আৰু তোমাৰ আমাৰ পদ্মনাথ গোহাঁইবৰৰ ছাত্ৰ নিবাস অৰ্থাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয় এটা ঐতিহ্যমণ্ডিত ছাত্ৰ নিবাস 1971 চনত এষ্টাব্লিছ হৈছিলে প্ৰথম ছাত্ৰ নিবাস আৰু এই ছাত্ৰ নিবাসটোত প্ৰসেনে আহিয়ে প্ৰসেনে ভিডিঅ' এডিটিং কৰে যিমান কিছুমান পোষ্টাৰ যে ওলাই সেয়া প্ৰসেনে এডিটিং কৰে বুলি মই
গম পাইছে দৰ্শকসকল, মই আজি আপোনালোকক কৈ দিছোঁ। তাৰপৰা তুমি প্ৰকাশ কৰা হবি অকণমান। মই হবি বুলি ক'লে মই আচলতে ঠিক মই এতিয়া কৰিব পৰাৰ ভিতৰততো এতিয়া কবিতাটোৱে আছে নহয় জানো? হয় হয় মই তো কবিতা, মোৰ কবিতাৰ ছিৰিজ এটা আছে, মই অধৈৰ্য হৈ পৰোঁ, মোৰ কবিতাৰ ছিৰিজটোৰ নাম। সুন্দৰ। সেইটো 2 বছৰ আগত ৰেকৰ্ড বাণীবদ্ধ ৰূপতো ইউটিউবত আপলোড কৰা হৈছিলে। তো আজি কৈ দিছোঁ কথাটো। তো সেইটো আবৃত্তি কৰিছিলে উৎপল কুমাৰ তাঁতী দাদাই, আৰু মিউজিক কৰিছিলে তাৰ জিতু গগৈ দাদাই, জিতু বৰুৱা দাদাই। আৰু মোৰ সেই প্ৰচেষ্টাটো আচলতে সফল হৈছিলে। ইয়াৰ বাবে মই ধন্যবাদ দিব বিচাৰোঁ মোৰ বন্ধু ৰঞ্জন ভূঞাক, যাৰ প্ৰচেষ্টাত মানে আমি দুয়োজনে এই মানে বাণীবদ্ধ কৰিবলৈ সক্ষম হৈছিলোঁ। কবিতা 5টা কবিতা আছিলে ছিৰিজটোত। তাৰে এটা মানে তুমি ৰিচাইটিং কৰি দিয়া। অ'কে মই আবৃত্তি কৰি দিছোঁ কবিতাকেইটা। ৰ'ব দেই। চমু কবিতাই লিখোঁ মই আচলতে, বৰ দীঘলীয়া কবিতা লিখা ধৰণৰ কবি নহয় মানে মই। কবি লাগিবই দেই। মই অধৈৰ্য হৈ পৰোঁ ছিৰিজটোৰ 4 নম্বৰ কবিতাটো মই শুনাইছোঁ, ঠিক আছে? মই অধৈৰ্য হৈ পৰোঁ, তোমাৰ দুগাল চুমি দুলি থাকে, দোকানৰ জাংফাই কেৰো। মই অধৈৰ্য হৈ পৰোঁ, তোমাৰ জোনবিল মেলাত মই পাহাৰ বগাই হৃদয় সলাব নোৱাৰোঁ। মই অধৈৰ্য হৈ পৰোঁ, তোমাৰ ঝুমুৰৰ তালে তালে মই যেন মজুৰিটো সৈতে। ইমানটোৱে আছিলে, ধন্যবাদ। বহুত ধন্যবাদ প্ৰসেন, তুমি মোৰ অনুৰোধ ৰক্ষা কৰিছা, তাৰ কাৰণে মই আকৌ ধন্যবাদ জনাইছোঁ। এতিয়া মই 7 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, যিটো প্ৰশ্নৰ মানে ডিব্ৰুগড় বিশ্ববিদ্যালয় নাহৰৰ দেশত নাহৰৰ নিৰিবিলি ছাঁত একেবাৰে গাম্ভীৰ্যপূৰ্ণ বিষয়, মানে যিটো বিষয়ৰ পৰা কোনো হাৰি যাব নোৱাৰে। কোনোবা হয়তো ছাকচেছ হৈছে, কোনোবা আনছাকচেছফুল হৈছে, তাত কোনো কথা নাই। প্ৰসেন ছাকচেছ হৈছে নাই বাৰু আমি প্ৰসেনৰ পৰা জানিব বিচাৰিম। সেয়া হৈছে প্ৰেম কাৰ জীৱনত নহয়? তোমাৰ জীৱনতো প্ৰেম নোহোৱা নহয়, পিতৃ মাতৃ প্ৰেমেই হওক, নিজৰ মানে প্ৰেয়সী প্ৰেমেই হওক। এতিয়া মই প্ৰসেনৰ প্ৰেমৰ বিষয়ে জানিব বিচাৰিম, এনে কোৱা অলপ। ফাগুনৰ বতৰত প্ৰেমৰ কথা সুধিলে একচুৱেলি বস্তুটো বহুত চিনেমেটিক হৈ যায়। এতিয়া মানে ফাগুন বস্তুটো এনেকুৱা ব্যৰ্থ প্ৰেমিকবোৰেহে এই সময়খিনি এনজয় কৰে, মই ভাবোঁ খুব। তো লঠঙা গছৰ পৰা আৰম্ভ কৰি সকলোলৈকে, যিহেতু কিবা এটা আহিবলগীয়া যেন লাগি থাকে আৰু কিবা এটা গৈ আছে নিচিনা লাগি থাকে এইটো মাহত। তো প্ৰেম বস্তুটো খুব মানে সাৰ্বজনীন এটা অনুভূতি, যিটো সকলোৰে জীৱনত হয়েই। সেইটো জন্ম হোৱাৰ পৰা আৰম্ভ কৰি মাতৃপ্ৰেমৰ পৰা আৰম্ভ কৰি দেশ প্ৰেমলৈকে। তাৰ মাজতে যোনটো আমাৰ যৌৱনত হয়, বিপৰীত লিংগৰ প্ৰতি যোনটো আকৰ্ষণ, মনৰ মিলন হওক বা এট্ৰেকশ্যনটো হয়, তো সেনেকুৱা প্ৰেম আহিছে বহুবাৰ মোৰ জীৱনতো। আহিছে। তো নাহৰ দেশৰ একচুৱেলি মই নাহৰ দেশৰহে প্ৰেমত পৰিছোঁ। তাৰ আগতো মোৰ প্ৰেয়সী প্ৰেমত পৰিছিলোঁ। তো কিন্তু নাহৰ দেশত আহি মই নাহৰ দেশৰহে প্ৰেমত পৰিছোঁ। ইমান ধুনীয়া এই যিটো প্ৰাকৃতিক ইয়াৰ শোভাই হওক, যিয়ে হওক, এই নাহৰ লানি নিচিগা শাৰী, ইয়াৰ নাহৰ নিৰিবিলি ছাঁ, তো ইয়াৰ যিকোনো মানুহে ইয়াৰ প্ৰেমত পৰি যাব একচুৱেলি। ইয়াৰ প্ৰেয়সীবোৰৰ কথা 2 নম্বৰত আহে, কিন্তু নাহৰৰ যোনটো প্ৰাকৃতিক শোভা সেইটোৱে 1 নম্বৰতে মানুহক মোহিত কৰি তোলে। তো এইবোৰৰ পৰা আজৰি পালে কেতিয়াবা সেই প্ৰেমবোৰ ফালেও মানে সুৰুঙা পালে চাম কেতিয়াবা। মানে প্ৰসেনজিৎ সোণোৱালৰ বাৰু ল'ৰাটো অলপ কিউট আছে ন? আছেনে গাৰ্লফ্ৰেণ্ড আছেনে নাই বাৰু প্ৰসেনৰ, জানিব পাৰিম নেকি? কোৱাচোন। ন' কমেণ্টছ। কমেণ্ট কৰিব নোৱাৰে, হয়তো দিগদাৰো হৈ যাব পাৰে। ঠিক আছে বাৰু, নকৰিলে নাই বাৰু, সেইটো আপত্তি নাই আমাৰনো কি দৰকাৰটো। ঠিক আছে, ভাল লাগিল প্ৰসেন। তাৰপৰা পৰৱৰ্তী প্ৰশ্ন আছে, এইটো 8 নম্বৰ প্ৰশ্ন হ'ব।
ভৱিষ্যত পৰিকল্পনা প্ৰত্যেক ব্যক্তিৰ পৰিকল্পনা থাকিব পৰিকল্পনাৰ অবিহনে জীৱন অসম্পূৰ্ণ হয়নে গতিকে প্ৰখেনৰ পৰিকল্পনা আছে এতিয়া প্ৰখেনৰনো কি পৰিকল্পনা আছে বিশ্ববিদ্যালয় শেষ হ'বলৈ আৰু 4 মাহ আছে বা 5 মাহ আছে বেয়াই লাগে আমাৰনো কিমান দিন আছে সেইকাৰণে মই RCDU মেমৰি ইউটিউব চেনেল মই ক্ৰিয়েটিং কৰা মূল উদ্দেশ্য এইটো মোৰ বন্ধুসকলক মই পৰৱৰ্তী সময়ত স্মৃতি হিচাপে মই ক'ত পাম মই ইউটিউব চেনেলটোত বিচাৰিব লাগিব সেইকাৰণে মই এই চেনেলটো সেই সৃষ্টি কৰিছোঁ তাৰ কাৰণে এতিয়া মই প্ৰখেনৰ ভৱিষ্যত পৰিকল্পনা জানিব বিচাৰিম ভৱিষ্যত পৰিকল্পনা বুলি ক'লে মই যিহেতু এই মনোবিজ্ঞান ক্ষেত্ৰখনৰ লগতে ক্ষেত্ৰখনৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰি আছোঁ তো মনোবিজ্ঞান ক্ষেত্ৰখনৰ লগতে জড়িত হৈ প্ৰকৃত নিডিজনক মানে যোনজনৰ আৱশ্যক হয় তেখেতসকলৰ যদি সহায় কৰিব পাৰোঁ ভৱিষ্যতে এই ক্ষেত্ৰখনৰ যোগেদি নিজৰ সামৰ্থ্য অনুযায়ী যদি মই কোনোবা যোনজনে সহায় মানে পাবৰ যোগ্য বা যোনজনে সহায় বিচাৰে তেওঁক যদি কিবা এটা সহায় কৰিব পাৰোঁ তেওঁৰ সমস্যাবোৰ যদি সমাধান কৰিব পাৰোঁ যিকোনো প্ৰকাৰে তো সেইটোৱে মোৰ জীৱনৰ সফলতা বুলি ভাবিম আৰু তাৰ লগতে মোৰ এই চিনেমাৰ যিহেতু কথা কৈছোঁ হবি হিচাপে তো এইবোৰক লৈ কিছুমান পৰিকল্পনা আছে ভৱিষ্যতে তো দেখা যাওক সময়ৰ লগত কিমান খাপ খুৱাই মিলিব পাৰোঁ তো এইবোৰ পৰিকল্পনাই আৰু এইটো হয় বাৰু সময় স্থান কাল পাত্ৰ অনুসৰি সময় পৰিৱেশ পৰিস্থিতি অনুসৰি মানুহ সলনি হোৱাটো স্বাভাৱিক আৰু প্ৰকৃতিৰে নিয়ম পৰৱৰ্তী সময়ত মই জানিব বিচাৰিম ভৱিষ্যত প্ৰজন্মৰ বাবে দুআষাৰ এইটো বাৰু অত্যন্ত বিষয় বুলি ভাবোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যিসকলে বৰ্তমান পঢ়িবলৈ অহা নাই যিসকলে পঢ়িম বুলি ভাবি আছে হয়নে তেওঁলোকৰ মনত বিশ্ববিদ্যালয় বুলিলে কিমান এটা দুৰ্বাৰ হেঁপাহ দুৰ্বাৰ আকৰ্ষণ ঠিক মই যেতিয়া কলেজত পঢ়ি আছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেতিয়া যেনেকৈ মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হৈ আছিলোঁ বা তুমি আকৰ্ষিত হৈ আছিলা এণ্ট্ৰেঞ্চত যেতিয়া পাছ কৰি গৈছা ন কিমান ভাল লাগিছে হয় নহয় গতিকে প্ৰখেনৰ ভৱিষ্যত প্ৰজন্মৰ বাবে কি ক'বা মানে ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰৱৰ্তী সময়ত যিসকল আহিব তেওঁলোকৰ বাবে কি ক'বা দুআষাৰ কোৱা চাওক প্ৰথম কথা বিশ্ববিদ্যালয় জীৱনটো যিসকলে উপভোগ কৰিছে সেইসকলেহে প্ৰকৃততে মানে ইয়াৰ যোনটো উপভোগ যোনটো বস্তু পাইছে সেইটো বৰ্ণনা কৰিব পাৰিব এইটো এখন সুকীয়া পৃথিৱী হয় বিশ্ববিদ্যালয়ৰ পৃথিৱীখন তো অকল মানে পঢ়া শুনাক লৈ বুলি নহয় বৌদ্ধিক বিকাশৰ লগতে যিকোনো সামাজিক ক্ষেত্ৰৰ লগতে হওক বা যিকোনো ধৰণৰ মানুহৰ সৰ্বাংগীন বিকাশৰ বাবে বিশ্ববিদ্যালয়ৰ এই 2 বছৰ অত্যন্ত উল্লেখনীয় বুলি মই ভাবোঁ তো সকলোৱে এই ৰঙীন সময়খিনি এই ৰঙীন বুলি নহয় ঠিক এই বিশ্ববিদ্যালয়ৰ জীৱনটোত এবাৰ সোৱাদ লৈ চাব লাগে বুলি ভাবোঁ কাৰণ আমি যিহেতু জীৱনটো এবাৰে পাইছোঁ এই 2 বছৰ যদি আমি বিশ্ববিদ্যালয়ৰ জীৱনটো উপভোগ কৰোঁ তো ই আমাক মানে বহুত সৰ্বাংগীন উন্নতি ঘটাত বহুতখিনি সহায় কৰিব আমাৰ জীৱনত তো মই সেইটোৱে ভাবোঁ মানে তুমি ভৱিষ্যত প্ৰজন্মক মানে স্বাগতম জনাইছা মই ভৱিষ্যত প্ৰজন্মক নিশ্চয়কৈ ভৱিষ্যত প্ৰজন্মক আহিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক বা যিকোনো ধৰণৰ বিশ্ববিদ্যালয় হওক নিজৰ ভাল লগা বিশ্ববিদ্যালয়খনত অন্তৰ্ভুক্ত হ'বলৈ চেষ্টা কৰক ভালদৰে এণ্ট্ৰেঞ্চ এক্সাম দিয়ক নিজৰ ইমানটা ডিব্ৰুগড় বিশ্ববিদ্যালয়তে ইমান কেন্দ্ৰ আৰু বিভাগ আছে সকলোতে নিজৰ মন পচন্দৰ বিভাগ বা কেন্দ্ৰটোত এডমিশ্যন ল'বলৈ যত্ন পঢ়ক নিশ্চয় সফল হ'ব আৰু এই আপোনালোকে বিশ্ববিদ্যালয়ৰ জীৱনটোৰ সোৱাদ ল'বলৈ সক্ষম হ'ব মই সকলোকে এটা বহুত শুভেচ্ছা যাচিছোঁ আৰু তেওঁলোকে সকলোৱে যাতে জীৱনটোত সফল হওক একদম ধন্যবাদ প্ৰখেন বহুত ধন্যবাদ আমিতো অন্তিম পৰ্যায়ে পাইছোঁহি তুমি এপ্লাইড চাইক'লজি মানে অৰ্থাৎ প্ৰায়োগিক মনোবিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ এজন DR হয় বহুত দায়িত্ব আছে বহুত কৰ্তব্য আছে হয়নে ইমান ব্যস্ততাৰ মাজত মোক সময়টো দিছে তাৰ কাৰণেতো মই বহুত ধন্যবাদ প্ৰখেন মই এটা কথা জানিব বিচাৰিম বিশেষকৈ আমাৰ বিভাগীয় বা চেণ্টাৰ দিয়াবোৰৰ বহুত দায়িত্ব থাকে হয় নহয় বাৰু ব্যস্ত থাকিব লাগে কেতিয়াবা আমি একেটা ফ্ল'ৰে হ'লেও আমি মানে ইটোৱে সিটোক মানে কেতিয়াবা দেখা নাপাওঁ কিমান ব্যস্ত থাকিব লাগে বাকী তুমি DR হৈ কেনেকুৱা অনুভৱ কৰিছা আচলতে দায়িত্ব পোৱাটো ডাঙৰ কথা নহয় দায়িত্ব
যোনটো বহন কৰাটো সেইটো বেছি ইম্পৰ্টেণ্ট কথা হয় তো ভাবোঁ দিয়াৰ নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ আৰু লগতে চেণ্টাৰটো হৈ বা কেন্দ্ৰটো হৈ যদি কিবা অকণ মোৰ ফালৰ পৰা দিব পাৰিছোঁ মোৰ সময়ে হওক বা মোৰ চিন্তাধাৰাৰ হওক যিকোনো ধৰণে যদি মই কাৰোবাক নহয় কাৰোবাক যদি সহায় অলপ কৰিব পাৰিছোঁ সেইটো মোৰ কাৰণে এটা সফলতা বুলি ভাবিম আৰু ইয়াৰ লগতে চেণ্টাৰৰ লগতে মই কওঁ যে যোনটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যয়ন চক্ৰ আছে আমাৰ আমাৰ সোণোৱাল কছাৰী অধ্যয়ন চক্ৰ আছে সেইটো ক'বলৈ আছেই যোনটো সোণোৱাল কছাৰী অধ্যয়ন চক্ৰ সোণোৱাল কছাৰী ডিব্ৰুগড় বিশ্ববিদ্যালয় সোণোৱাল কছাৰী ছাত্ৰ অধ্যয়ন চক্ৰ দৰ্শকসকল মই ক'বলৈ থাকি গৈছে বাৰু আৰু মই সেইকাৰণে মই প্ৰসেনক মাতিছোঁ প্ৰসেনজিৎ সোণোৱাল অকল বিভাগীয় ডিআৰটোৰ মাজতে ডিআৰ পদবীটোৰ মাজতে সোমাই থকা নাই তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰস্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় হয়নে এই বিশ্ববিদ্যালয় কি ডিব্ৰুগড় বিশ্ববিদ্যালয় সোণোৱাল কছাৰী ছাত্ৰ অধ্যয়ন চক্ৰ তেওঁ এজন সভাপতি প্ৰেছিডেণ্ট অতি গুৰুত্বপূৰ্ণ বিষয়ে হয়নে এইটো এটা গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি আছে প্ৰসেনজিৎ সোণোৱাল গতিকে মই ডিআৰ হিচাপে আৰু তোমাৰ সোণোৱাল কছাৰী ছাত্ৰ অধ্যয়ন চক্ৰৰ কি সভাপতি হিচাপে তাৰ অভিজ্ঞতা তুমি চমুকৈ কোৱা দৰ্শকেও ভাল পাব শুনি আৰু পৰৱৰ্তী সোণোৱাল কছাৰী ছাত্ৰসকলেও অনুকৰণ কৰিব পাৰিব আৰু তেওঁলোকৰ কাৰণেও তুমি উৎসাহমূলক অকণমান দুআষাৰ কোৱা আচলতে মই ডিআৰ কথাখিনি ক'লোৱে বাৰু সোণোৱাল কছাৰী ছাত্ৰ অধ্যয়ন চক্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সভাপতি হিচাপে মই যি গুৰু দায়িত্ব মানে মোক অৰ্পণ কৰিলে মোৰ জ্যেষ্ঠ দাদা বাইদেউসকলে তাৰ বাবে মই সদায় আভাৰী হৈ থাকিম তো এই চমু কাৰ্যকালত একচুৱেলি কি হয় ন মানে এইবাৰ আমি বেছিকৈ মানে ফিল্ডত কাম কৰিবলৈ একো পোৱা নাই বেছিভাগ টাইম কাৰণ আমি বেছিভাগ টাইমটো ক'ভিড মহামাৰীতে গ'ল ঘৰতে আমি বন্দী হৈ থাকিলোঁ তো যিমানখিনি সময় পালোঁ আমি মেল মিটিং দুখনমান কৰিলোঁ বা যিয়ে কাম হওক জাতিটোৰ উত্তৰণৰ কাৰণে আমি মানে যিমানখিনি সম্ভৱ হয় আমি কৰিবলৈ যত্নপৰ হৈ আছোঁ সদায় সেয়া লাগিলে কিবা পদবীত থাকোঁ বা নাথাকোঁ বা পিছত যিয়ে নকৰোঁ আমি জাতিটোৰ লগতে সমাজখনৰ উত্তৰণৰ কাৰণে সদায় আগুৱাই যাম তো সেইটোৱে আৰু সোণোৱাল কছাৰী অধ্যয়ন চক্ৰৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সভাপতি হিচাপে এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ সোণোৱাল কছাৰী ছাত্ৰ ছাত্ৰীসকলে যিকোনো সমস্যাৰ সন্মুখীন হ'লে এই অধ্যয়ন চক্ৰৰ যোগেদি তেওঁলোকে সহায়ৰ হাত আগবঢ়োৱা হয় আৰু লগতে ভৱিষ্যতেও যদি কোনোবাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত জড়িত হয় তো আমাক কণ্টেক্ট কৰিব পাৰে তো আমি যিকোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে আমি সমাধান কৰিবলৈ যত্ন কৰিম শৈক্ষিকে হওক বা যিকোনো ধৰণৰ সমস্যা হওক তো ইয়াৰ লগতে মানে আমাৰ নিজৰ জাতিটোৰ লগতে গোটেই বৃহত্তৰ অসমীয়া জাতিটো বৃহত্তৰ সমাজখন এই সমাজখনৰ উত্তৰণ হোৱাটো আমি বিচাৰোঁ এই উত্তৰণৰ যোগেদিয়ে যাতে এই অসমীয়া জাতিটোৱে বিশ্বৰ এখন মানে সুকীয়া এখন স্থান লাভ কৰক বিশ্বৰ মানদণ্ডৰ লগত খাপ খুৱাই মূৰ দাঙি থিয় হ'ব পৰা এটা জাতি হিচাপে পৰিগণিত হওক তাকে লৈ আমি আশা কৰোঁ আৰু ইয়াৰ কাৰণে আমি সদায় আগবাঢ়ি যাম ঠিক আছে অৱশ্যে অসমীয়া বুলি ক'লে আহোম চুতীয়া বা কোচ কলিতা এইকেইটাক লৈ অসমীয়া বুলি আমি কোনো পধ্যে প্ৰকাশ কৰিব নোৱাৰোঁ অসমত থকাসকল আহোম চুতীয়া মিচিং দেউৰী কছাৰী বড়ো কাৰ্বি মিচিং তিৱা ডিমাচা এই আইটন এই সকলোখিনিক লৈহে অসমীয়া জাতিটো গঠন হৈছে হয় নহয় অসমীয়াৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই গতিকে অসমীয়া জাতি গঠনত কি সোণোৱাল কছাৰীসকলৰ অৱদান থকাটো এক গুৰুত্বপূৰ্ণ বিষয় ঠিক আছে প্ৰসেন বহুত বহুত ধন্যবাদ এতিয়া RCDO মেমৰি এই ইউটিউব চেনেলটোৰ বিষয়ে মই তোমাক দুআষাৰ জানিব বিচাৰিম তুমি কি ক'বা কি অভিজ্ঞতা লাভ কৰিছা RCDO মেমৰিৰ পৰা কোৱা একচুৱেলি ৰমেনৰ কথাটো মই কৈছোঁ ই মোৰ বহুত ঘনিষ্ঠ বন্ধু আমি একেটা ফ্ল'ৰতে থাকোঁ খণ্ডৰ প্ৰথম মজিয়াৰ আমি আৱাসী তো যিহেতু আমি প্ৰায় লগ পাই থাকোঁ তো কথা বতৰা পতা হয় তো ই এদিন কথাৰ মাজতে ক'লে এনেকৈ ধৰণৰ কিবা এটা কৰিব পাৰি নি যোনটো RCDO মেমৰি এতিয়া কৰি আছে এটা বাৰ্তালাপমূলক যদি আমি কিছুমান ভিডিঅ'
ৰেকৰ্ড কৰোঁ আৰু সেইখিনি যদি আমি অলপ ভালদৰে মানে অলপ আনুষ্ঠানিকভাৱে যদি আমি বাৰ্তালাপ কৰি কেনে যদি আমি সকলোকে সেইটো দেখুৱাব পাৰোঁ তো এটা ভালো হয় আৰু কথা বতৰা হয় আমাৰ মাজত তো এই বস্তুটোৱে মানে কি হয় আমাৰ মাজত এটা বণ্ডিং ক্ৰিয়েট কৰে চবৰ মাজত তো বণ্ডিঙৰ লগতে কি হয় আমাৰ বিশ্ববিদ্যালয় জীৱনৰ স্মৃতি হিচাপে ই সদায় আমাৰ মানসপটত মানে যেতিয়া হ'লেও আমি ভাৰ্চুৱেলি ইউটিউবটো খুচৰিলে আমি পাম তো এইটো সজীৱ হৈ থাকিব আমাৰ মাজত তো এইটো একচুৱেলি মই ইমান ডাঙৰ কোনোবা নহয় যে মই সাক্ষাৎকাৰ দিম বা কিবা দিম মই একচুৱেলি কথোপকথন বা এই বাৰ্তালাপটোৰ অংশীদাৰ হ'বৰ কাৰণেহে ৰমেনৰ এই যাত্ৰাৰ অংশীদাৰ হ'বৰ কাৰণেহে মই আজি আহিলোঁ বা ৰমেনে অনুৰোধ কৰাৰ কাৰণে মই এয়া অনুৰোধটো ৰাখিলোঁ তো সেইটোৱেই যাতে পিছত যাতে 10-20 বছৰ পিছত কেতিয়াবা যদি খুচৰি চাওঁ অতীতটো যাতে এই ভিডিঅ'টো পাওঁ তো ভাল লাগিব এই স্মৃতিবোৰ সজীৱ কৰি ৰাখি কথা বতৰাবোৰ সেই সময়ৰ মানসিক যোনটো স্থিতি বা থাকিব এই মানসিক স্থিতিৰ লগত কি অমিল বা কি তফাত সেই সমাজখন সেই সকলোবোৰ আমি এটা তোলাচনীৰ জুখিব পাৰিম তো এইবোৰ বস্তুৱে আচলতে মনত দোলা দি থকাৰ কাৰণে এই প্ৰস্তাৱটো ৰমেনৰ ৰাখিবলগীয়া হ'ল আৰু ইও অনুৰোধ কৰিলে বহুত তো সকলৰ কাৰণে দুআষাৰ কৈ দিয়া চেনেলটো দৰ্শকসকলটো আমাৰ কাৰণে আৰু দৰ্শকসকলেই মেইন নহ'লেতো নিজে ৰেকৰ্ড কৰি মেলি নিজৰ মোবাইলত থোৱা নিচিনা কথা হয় নহয় বাৰু তো সেইটোৱে আৰু কিন্তু চাব ৰমেনৰ এই চেনেলটো চাই থাকিব আগলৈ আৰু ভাল ভাল ভিডিঅ' পাব ভাল মানুহ ভাল ব্যক্তিত্বৰ ইয়াত সমাহাৰ ঘটিব ৰমেনৰ চেনেলটোৰ যোগেদি ৰমেনে আৰু বহুত ভাল কণ্টেণ্ট লৈ আহিব আপোনালোকৰ কাৰণে আপোনালোকৰ মনোৰঞ্জনৰ জ্ঞানৰ খোৰাক সকলো পাব ইয়াতে ৰমেনৰ চেনেলটো চাব লাইক দিব ছাবস্ক্ৰাইব কৰিব ৰমেনৰ চেনেলটো RCDU মেমৰি আৰু আমাৰ স্মৃতিৰ এই যাত্ৰাখনত সদায় যেন সহযাত্ৰী হৈ থাকে ধন্যবাদ বহুত ধন্যবাদ প্ৰসেন তোমাৰ এই মূল্যৱান সময়কণ দিয়াৰ কাৰণে RCDU মেমৰিক সঁচাকৈয়ে ভাল লাগিল এজন নাহৰৰ আলোচনী দ্বিতীয় সংখ্যাৰ সহ সম্পাদক চাইক'লজি অৰ্থাৎ প্ৰায়োগিক মনোবিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ DR ডিব্ৰুগড় বিশ্ববিদ্যালয় সোণোৱাল কছাৰী অধ্যয়ন চক্ৰৰ সভাপতি এজন ভিডিঅ' এডিটৰ কবি আৰু শ্বৰ্ট ফিল্ম মানে মেকাৰ হয় কিমান এজন ব্যক্তি বুলিয়ে ক'ব লাগিব সেইকাৰণে ইণ্টাৰভিউটো ল'লোঁ আৰু দৰ্শকসকল আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সেয়া আপোনালোকে কৰিব যদি ভাল পালে কৰিব মইতো জোৰ কৰি মই এইবোৰ ক'ব নোৱাৰোঁ যদি ভাল পায় আপোনালোকে নিজেও কৰিব আৰু আপোনালোকৰ ওপৰতে মোৰ পৰৱৰ্তী ভিডিঅ' মই আগবাঢ়ি গৈ থাকিব যদি আপোনালোকে উৎসাহ দিয়ে প্ৰেৰণা দিয়ে নিশ্চয় মই আগবাঢ়ি গৈ থাকিম তাত কোনো মানে মই দ্বিধাবোধ নকৰোঁ আৰু মই পৰৱৰ্তী সময়ত মোৰ আগৰ ইণ্টাৰভিউত পৰাগ শইকীয়া আছিলে মোৰ ঘনিষ্ঠ বন্ধু সি তাৰ ভিডিঅ'টোত মানে আপোনাৰ 380 মান মানে কিমান ভিউজ হৈছে গতিকে ইমানখিনি মানুহে মানে চেনেলটো আঁকোৱালি লৈছে গতিকে মই তেওঁলোকৰ কাৰণে মই ভিডিঅ' দি যামেই বাৰু ধন্যবাদ বন্ধুসকল সদায় সুখত থাকক সুখী হওক জীৱনত সফল হওক RCDU মেমৰিয়ে তাকে কামনা কৰিছে ধন্যবাদ প্ৰসেন ধন্যবাদ সকলোকে ধন্যবাদ ভালে থাকক আপোনালোক বাই